নমস্কাৰ সকলোকে। আজি ৰাতি সাঁজত বনাবলৈ লৈছোঁ আমলখি আৰু মাছৰ তৰকাৰী। তাকে কেনেদৰে বনালোঁ আপোনালোকে চাবচোন। যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, তাৰপিছত দি দিলোঁ মাছকেইটুকুৰা। এতিয়া মাছকেইটুকুৰা ভালদৰে ভাজি ল'ব লাগিব। ইফালে আকৌ কুকাৰত দি থৈছিলোঁ আমলখি আৰু আলু। আমলখি মই প্ৰায় 9টামান ব্যৱহাৰ কৰিছিলোঁ। এতিয়া সকলোখিনি ভালদৰে ভাঙি লৈছোঁ। ভাঙি লওঁতে আমলখি গুটিখিনি বাছি বাছি থৈ গৈছোঁ। তাৰপৰা ইয়াত দি দিলোঁ হালধি আৰু নিমখ। ইফালে মাছ ভাজিও হৈ গ'ল। এতিয়া কুকাৰত আমলখি সিজোৱা পানীখিনি ৰাখি থৈছোঁ, সেইখিনি তৰকাৰীখনত ব্যৱহাৰ কৰিব পাৰিম। ইফালে কেৰাহীত দি দিছোঁ পাঁচফোৰণ আৰু জলকীয়া। জলকীয়াটো মই গোটাকৈ দিছোঁ, আপোনালোকে ভাঙিও দিব পাৰিব। মোৰ ল'ৰা ছোৱালীকেইটাই খাব লাগিব কাৰণে গোটাকৈ থৈছোঁ। এতিয়া এইখিনি ভালদৰে 5 মিনিটমান সময় ভাজি লৈছোঁ। ভজাৰ পাছত এতিয়া ইয়াত পানী দিবৰ হ'ল। এতিয়া পানী দি দিছোঁ। পানী বেছিকৈ নিদিওঁ কাৰণ আমলখি আৰু আলু সিজোৱা পানীখিনি আছে, সেইখিনি ইয়াত ব্যৱহাৰ কৰিব পাৰিম। ভালদৰে তৰকাৰীখন লৰাই দিছোঁ সকলোখিনি মিহলি হোৱাকৈ। এতিয়া ইয়াত দিব লাগিব ভাজি থোৱা মাছ কেইটুকুৰা। তাৰপৰা ভালদৰে উতলিব দিব লাগিব প্ৰায় 10 মিনিটমান সময়। এই তৰকাৰীখন বনাবলৈ একেবাৰে সহজ। এতিয়া আমলখি পানীখিনিও ব্যৱহাৰ কৰি দিছোঁ। খাবলৈও ভাল আৰু পেটৰ কাৰণেও ই উপকাৰী। বনাবলৈ একেবাৰেই সহজ। এতিয়া ভালদৰে 10 মিনিটমান সময় উতলিবলৈ দিম। অলপ ঘন হৈ পৰিলেই আমাৰ তৰকাৰীখন ৰেডি হৈ যাব।